মা, অ মা, আজি তোলৈ বৰ মনত পৰিছে অ। বাৰে বাৰে তোৰ মুখখন আজি মোৰ সন্মুখলৈ ভাহি আহিছে অ। কিয় নাজানো, তোৰ কোলাত মূৰটো থৈ বৰ শুব মন গৈছে। বৰকৈ মন গৈছে ঘৰলৈ গৈ তোৰ মুখখন চাবলৈ। বহুত দিনেই হল তোক নেদেখা, মোৰ মৰমৰ গাঁওখনো দেখা নাই। ভাবিছিলো বহাগৰ বিহুতেই যাম, তই হাতেৰে বোৱা মৰমৰ ফুলাম গামোচাখন লম। তোৰ হাতেৰে বনোৱা মই ভাল পোৱা সেই ঘিলা পিঠা খাম, আৰু তোক হেঁপাহ পলুৱাই চাম। কিন্তু মোৰ সতে যেন ভগৱান একমত নহয়। তোক চোৱাৰ ব্যাকুলতা যে ভগৱানৰ সহ্য নহয়। চাৰিওফালে যেন অন্ধকাৰ হৈ গৈছে, বুকুখন বৰ গধুৰ গধুৰ লাগিছে। নিজৰ শৰীৰটোৰ বোজাও মই ল'ব নোৱাৰা হৈছো। শুনিছো কেৱল ডাঙৰ ডাঙৰ শব্দ, গ্ৰেনাইট, বন্দুক আদিৰ বিস্ফোৰিত শব্দ। অ মা, মোক ক্ষমা কৰি দিবি। তোৰ কথা মই ৰাখিব নোৱাৰিলো, হাৰি গলো ময়ো। শত্ৰুৰ হাতত একেবাৰে লুতুৰি পুতুৰি হলো তেজেৰে। বৰ কষ্ট পাইছো অ, নিজকে বৰ অকলশৰী অনুভৱ কৰিছো। ৰণক্ষেত্ৰৰ মাজত মোৰ নিথৰ দেহ পৰি আছে, মোক লৈ যাহি। দেশ মাতৃৰ সেৱা কৰোঁতে তোক সেৱা কৰিবলৈ সুবিধাই নাপালো। মোক ক্ষমা কৰি দিবি, মোক ক্ষমা কৰি দিবি।